গুড মৰ্নিং গাইজ আমি ৰাতিপুৱাই 7:30 বজাতে ক'ত যাব ওলাইছো এয়া দেখিছেনে আমি ৰেডি হৈ গ'লো আৰু এতিয়া ওচৰ চুবুৰীয়া ৰাজ্য কোৱাই নাই নহয় আপোনালোকক আমাৰ ঘৰত মোৰ দাদা আছে মই আছে দেখাই থাকোঁ আমাৰ বা এজনীও আছে বা এজনীৰ ওচৰলৈ গৈ আছোঁ এতিয়া আৰু আপোনালোকক কৈ আছোঁ কাহিনীটো পিছৰখিনি দেখাই থাকিম ক'ত গৈছোঁ কি কৰিছোঁ কাৰ ওচৰত গৈছোঁ আমাৰ খেতে একদম ওলাই হোৱা আমি ওলাইছোঁ যাবলৈ এতিয়া তাই আমাক ষ্টেচনত থ'বলৈ যায় গাড়ী লৈ ৰখি আছে ইফালে হাজবেণ্ডৰ ভাত খাই হোৱাই নাই আমি নামিলোঁ এতিয়া দেউতাই থৈ মেলি যাবগৈ আমাক আমি ষ্টেচন পালোহি আৰু আপোনালোকক কোৱাই নাই নহয় বাক যে বিয়া দিলোঁ বুলি আৰু আগতেও ব্লগত দেখা পোৱা নাই বাক আপোনালোকে আৰু বাক বিয়া দিলোঁ 2022 আছিল নেকি আজি মানে বাৰ ওচৰলৈ প্ৰথম যাম আমি কৈ আছোঁ দেখাই আছোঁ আৰু বাৰ কাহিনীও আপোনালোকক তাত পাই গৈ আপোনালোকক বাৰ কাহিনী শুনাম চাই থাকিব ভিডিঅ'টো শেষৰলৈকে ফাইনেলি আমি আহি পাই গ'লোহি ডিমাপুৰ আজি ফাৰ্ষ্ট টাইম আহিছোঁ আমি গৈ আছোঁ আৰু জিজু আহিছে নিবৰ কাৰণে আমাক আৰু ট্ৰেইনত আহিবলৈ একেবাৰেই সুবিধা মানে আমাৰ ঘৰৰ পৰা একদম ষ্টেচন ওচৰতে আৰু ডিমাপুৰ পায়ো মানে দিহাটৰ ঘৰ ষ্টেচনৰ ওচৰতে আমাৰ ঘৰৰ পৰা মানে যিমান টাইম লাগে 5 মিনিটমান বেছি লাগে আৰু সেইটো কাৰণে আমি ট্ৰেইনতে আহিলোঁ সেয়া দি আৰু জিজু হাই फाइनली हम पहुंच गए दीमापुर हैप्पी न्यू ईयर सोचा अब लोग वहाँ पे हो ओ बहुत आगे रुक गया हाँ जीतना पड़ेगा इसलिए मैं इतना हंस रही थी कि ट्रिपल क्या कहेगा घर में ना हिंदी में बात करेगा ना আমি আহি আছো এতিয়া এফালে Oh my god, it feels like such a dream ना हाँ मुझे भी एकदम जीजू हाय बोल दो Hi good ये मेरे जीजू है and I'm here दीदी যিহেতু দীৰ্ঘৰত আজি প্ৰথম আহিছোঁ আৰু দীৰ্ঘৰ বুলিয়ে নহয় ডিমাপুৰো আজি জীৱনত প্ৰথমবাৰ আহিছোঁ দেই তাৰপিছত ভাবিলোঁ প্ৰথম আহিছোঁ যেতিয়াতো সুদা হাতেৰে যাব নোৱাৰি ভাবিলোঁ মিঠাইকে লৈ লওঁ আৰু দোকান চোকানটো চিনি নাপাওঁ তেওঁলোকে যেনেকৈ ৰখাই দিলে তাতে ৰখাই এখন দোকানতে মিঠাই কিনি ল'লোঁ আৰু এই দিদি কা স্কুল আৰু দি এগৰাকী টিচাৰ হয় আৰু তেওঁ স্কুলখনৰ ৰাস্তাটোকে দেখাই দিলোঁ স্কুলখনটো অলপ দূৰলৈ আছে স্কুলখনৰ ৰাস্তাটোকে দেখাই দিলোঁ দিদিহঁতে তেওঁলোকৰ ৰাস্তাটো কোনফালে কি আছে তাকে দেখাই আহি আছে চাৰ্চটো দেখাইছে মানে তাহাঁতৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয় আৰু তাকে দেখাইছে আৰু তাহাঁতৰ কলনীখনৰ নাম হৈছে ভেলি ভিউ কলনী তাকে কৈ আৰু দিক মোৰ বা আমাৰ ঘৰৰ ছোৱালী বুলি কিয় কৈছোঁ জানেনে কাৰণ যেতিয়া মই গুৱাহাটীত পঢ়ি আছিলোঁ 2016ৰ কথা আৰু তেতিয়া আমাৰ কলেজ বন্ধ দিছিল আৰু মোক মায়ে আনিব গৈছিল গুৱাহাটীৰ পৰা আৰু সেই তেতিয়া ট্ৰেইনত আহোঁতে দিক লগ পাইছিলোঁ আৰু তেনেকৈ কথা বাৰ্তা পাতি চিনাকি হৈছিলোঁ আৰু চিনাকি হৈ গম পালোঁ যে তাইৰ মাক দেউতাক তাই সৰু থাকোঁতেই ঢুকাল আৰু তাই তেতিয়া সৰু আছিল আৰু তাই বেলেগ কোনো নাই ককায়েক ভনীয়েক আৰু ফেমিলি মেম্বাৰ আছে মানে খুৰাক কোনোবা কোনবি খুৰীয়েকহঁত আছে কিন্তু থাকি মানে নথকাৰ নিচিনাই হয় কাৰণ তাহাঁতি বহুত বেয়া বিহেভ কৰে তাইক আৰু সেইটো কাৰণে তাই মানে অকলে থাকিবলৈ ল'লে আৰু স্কুল এখনত সোমাই
টিচাৰ কৰে আৰু এতিয়া স্কুল এখনত সোমাই ল'লে আৰু তাই সেইবিলাক কাহিনী কৈ কৈ মানে ট্ৰেইনতে কান্দি দিছিল মানে তাই ইমানেই দুখ আছে মানে ভিতৰত আৰু সেই তাইৰ কাহিনী শুনি মানে আমাৰো বেয়া লাগি ট্ৰেইনতে আমাৰো মোৰ চকু পানী ওলাই গৈছিলগৈ আৰু তাই তেতিয়া কিন্তু বিয়া হোৱা নাছিল দেই মানে 2022হে বিয়া হৈছে আৰু সেই তেতিয়াৰ পৰা তাইৰ লগত এটা মানে ঘৰৰ নিচিনা নিজৰ ঘৰৰ ছোৱালীৰ নিচিনা এটা ৰিলেশ্যন মানে বেলেগ এটা ৰিলেশ্যন হৈ গ'ল আৰু প্ৰায় 10 বছৰে হৈ গ'ল আৰু সেই 10 বছৰ ধৰি তাই সেই স্কুল তাই যেতিয়াই ছুটি পায় স্কুল বন্ধ দিলে তাই মানে আমাৰ ঘৰলৈ গুচি আহে আমাৰ ফেমিলিটো নিজৰ ফেমিলি নিচিনা ভাবে আৰু বন্ধ পালেই মানে আমাৰ ঘৰত আহে আৰু আমাৰ ঘৰত আহি টাইম স্পেণ্ড কৰে এমাহ দুমাহ নহয় আচলতে এমাহ 10 দিন যিমান দিন পাৰে আৰু আমাৰ ঘৰত থাকি যায় প্ৰত্যেক বছৰে আহে প্ৰায় 10 বছৰে হৈ গ'ল আৰু মই এতিয়া তাইৰ কাৰণে বহুত হেপ্পী কাৰণ তাই এজন বহুত ভাল হাজবেণ্ড পাইছে আৰু ভাল মাক পাইছে চাচু মা পাইছে দেউতাক নাই মানে চাচুৰ দেউতা নাই মাক আছে অকল আৰু জিজু বহুত ভাল হয় আৰু ভনীয়েক 4জনী আছে বায়েক এগৰাকী আছিলে তাইক বিয়া দিলে আৰু সেই তাইও সেই ঘৰতে আছিলেহি এজনী ভনীয়েক চিনাকি হৈছোঁ চবৰ লগতে যিহেতু প্ৰথম আহিছোঁ আৰু এইফালে পানী দিয়াগৰাকী হৈছে 4th নম্বৰগৰাকীৰ ভনীয়েক আৰু তাই আমাক পানী দিছে তাইও কথা বতৰা পাতিলোঁ তাইৰ লগত বহুত ভাল হয় ছোৱালীজনী আৰু এইফালে মিঠাই টোপোলাও দি দিলোঁ আৰু তলত মানে ভনীয়েকহঁত আৰু দুজনী ভনীয়েক ওপৰত থাকে আৰু তলত বাকী এজনী ভনীয়েক আৰু মাক থাকে আৰু এইফালেও এইটো ওপৰত দুটা ৰুম আছে ওপৰত এইফালে দি আৰু জিজু থাকে আমি আজি ইয়াতে থাকিম আৰু এটা ৰাতিৰ কাৰণে আহিছোঁ ইয়াতে দেখাই দিছোঁ আপোনালোককো এইফালে আকৌ মায়ে তাইৰ কাৰণে পিঠা লৈ আহিছিলে বিহুৰ পিঠা আৰু তাই বহুত ভাল পায় মানে তাকে কৈছে আৰু গা পা ধুই কাপোৰ চাপোৰ চেঞ্জ কৰি আকৌ আমি আহিলোঁ তললৈ আৰু কুকুৰাবিলাক দেখিছেনে ইমান মস্ত তাৰপিছত তাহাঁতি খানা চানা বনাই ৰেডি কৰিয়ে থৈছিলে এইফালে ভাত দালি আৰু চিকেন বনাইছিলে ব্ৰইলাৰ চিকেন বনাইছিলে আৰু এটা চাটনি বিলাহী আৰু ভোট জলকীয়া দি আমিও যে বনাওঁ যে খালি তাহাঁতৰ ভোট জলকীয়া টেষ্টটো মোৰ বহুত ভাল লাগে চাটনিটো মোৰ বহুত ভাল লাগিলে তাৰপিছত বইলটোহে মই খাব নোৱাৰোঁ কিন্তু দেই বিন মানে ফ্ৰেঞ্চ বিন বইল কৰিছিলে সেইটো মই খাব নোৱাৰিলোঁ বইল খাবলৈ মই ভাল নাপাওঁ তাৰপিছত চিকেন দিয়ে ভাত কেইটামান খালোঁ আৰু আমাৰ যেনেকৈ আলহী আহিলে আমি কাঁহৰ বাতিত ভাত দিওঁ তাহাঁতৰো এইটো ট্ৰেডিশ্যন হয় তো মানে তাহাঁতৰ নাগা থালি বুলি যোনটো কয় সেইখন থালিত ভাত দিছে এখন দেখিছেনে কাঠৰ আপোনালোকে আকৌ নাভাবিব এটা মানুহে ইমানখিনি ভাত খাইছে বুলি মানে একেখন থালিতে দিছে একেখন থালিতে খায় বোলে তেতিয়া বোলে মৰম বাঢ়ে বোলে তাহাঁতিহে কৈছে আৰু দেই মই নাজানো কিন্তু তাৰপিছত হাজবেণ্ড আৰু মই একেখন থালিতে খালোঁ গোটেইখিনি ভাত আমি দুটাইও শেষ কৰিব নোৱাৰিলোঁ থাকিয়ে গ'ল খাব নোৱাৰিলোঁ আৰু এনেও আমি বেছি ভাত নাখাওঁ আৰু ক'বলৈও নহ'ল দি নাগা থালি এইবিলাক মুঢ়া দেখিছে যে ইমান কিউট মুঢ়াবিলাক এইবিলাক চব জিজুৱে বনাইছে এইবিলাক জিজু বনাইছে এইটো এটা চব নিজে বনাইছে এইটো এটা মই বহি থকা এইটো এটা আৰু এইটো মোক দিছে এইটো মোক গিফ্ট দিছে জিজু ভাত পানী খাই উঠি এতিয়া আমি আণ্টিৰ লগত অলপমান কথা পাতিবলৈ আহিলোঁ তেওঁ হিন্দী ভালকৈ নাজানে আমাৰ নিচিনাই আমাৰো হিন্দী ভাঙা হিন্দী তেওঁ হিন্দী ভালকৈ নাজানে নাগামিজ হিন্দী আৰু এছামিজ মানে চব মিক্স হৈ গ'ল আৰু ওচৰৰ পৰা দেখিছে আপোনাক ধুনীয়া আছে আৰু এইফালে গ্ৰীণ পিন্ধি থকাগৰাকী হৈছে আণ্টিৰ বায়েক হয় একদম ওচৰতে থাকে মই দেখাম বাৰু আপোনালোকক পিছত অকণমান আৰু এইফালে দিয়ে মানে গৰম পানী দিছিলে তাতে অকণমান পুৰণা গোলনেমুৰ ৰস আছিলে সেয়া দি দিছিলে মানে মোৰ পেটটো বেয়া হৈ আছিল যে তাকে খাবলৈ দিছিলে আৰু মোৰ পেটটোও ভাল পালোঁ খাই পিনি আপোনালোকে বাৰু এনেকুৱা বাঁহগছ দেখিছেনে মই কিন্তু প্ৰথম দেখিছোঁ দেই আৰু গছজোপা দেখিছেনে ইমান ধুনীয়া আগফালে আছে আৰু চাপৰ হয় বাঁহগছজোপা ভাবিছিলোঁ আনিম বুলি কিন্তু পিছদিনাখন ইমানেই লৰালৰি হ'ল ন পাহৰি থাকিলোঁ নমস্কাৰ और उसकी बड़ी बहन बैठो बहुत Did you first time
दिमापुर ट्रिप फर्स्ट टाइम हाँ पहले कभी भी नहीं आया दिमापुर हम लोग वो कौन सी ईयर में मिला था 2016 ने 15 16 ऐसे है 2016 ना अभी ऑलमोस्ट 10 years ही हो गया 15 মান হ'ব নেকি? हमेशा मैं आती थी आप लोग पहली প্ৰায় 10 বছৰে হ'ল কিন্তু তাই মানে আমাৰ ঘৰলৈ প্ৰত্যেক বছৰে গৈ থাকে মানে কেইমাহমানৰ মূৰে মূৰে গৈ থাকে কিন্তু আমি মানে আজিলৈকে আহি পোৱা নাছিলোঁ কাৰণ দেউতাই মানে আহিব দিয়া নাছিল অকণমান ভয় কৰে মানে যিমানে যি হ'লেও এবাৰ মানে তাই বেয়া পাই গৈছিলগৈ সেইটো কাৰণে দেউতাই পাৰ্মিশ্যন দিলে আৰু আমি আহিলোঁ তাই মানে সেইটো কাৰণে বহুত হেপ্পী সেইটোকে কৈ আছে আৰু তাইৰ মাহঁতক They banana no lie. This is just flower only. Flower hi olai. Edu khali banana la pata. Aro flower cho. আমাৰ কামত আহিব ন Ase? নহয় নহয় কামত আহিব একদম এইটো কৰি অঁ হেৰি Edu প্ৰাৰ্থনাৰ কাৰণে flower bishi sundar ase. Purple na. Purple color. এইটো পুলি পুলি এটা লৈ যাম Amado. Te auntie officially shock hai. Ba chilama cho. এই পুলি লৈ যায়গা হা জুজু এইফালে দেখিছেনে একদম অসমীয়া হিন্দী একদম পূৰা মিক্স আৰু চবেই আৰু তাহাঁতিও নাগামিজ হিন্দী মিক্স কৰি কথা পাতিছে আমিও তেনেকৈ কথা পাতিছোঁ सेम एज का है Same ना age hai आप दोनों का. हैप्पी न्यू ईयर वो भी गुवाहाटी में था ना. हाँ वो नेम केयर हॉस्पिटल में था वो उसमें काम कर रहे थे. उसके बाद यहाँ अभी जायन हॉस्पिटल 8. আৰু এই হৈছে 3rd নম্বৰজনী ভনীয়েক আৰু তাই মোৰ এজৰে হয় তাকে কৈ আছিল দিয়ে আৰু তাই এতিয়া ডিমাপুৰ এখন হস্পিটেলতে নাৰ্ছ কৰি আছে এতিয়া তাই ডিউটিৰ পৰা আহিছে আৰু একদম তাই জল্দি জল্দিকৈ ভিতৰলৈ গৈছে কৈছে আহি পিনে চিনাকি হৈ আছোঁ তাই মানে গা ধুবলৈ গৈছে हम गरीब है तो क्या हुआ इतना बड़ा घर तो है ना ये गाड़ी भी है ना इतो आंटी घर ये तो उसकी बेटी है वहाँ पे जो बैठा है ना. ओ हाँ बहुत अच्छे से एंजॉय कर रही है আণ্টিয়ে মানে কৈ আছিল যে আমাৰ এই সৰু ঘৰ ভাল নহয় ঘৰ কি চাবি এনেকৈ বুলি কৈ আছিলে তাকে মই এইটো ডাইলগ দি আছিলোঁ আণ্টিক আৰু ইফালে ইজনী জীয়েক হয় আৰু এই চশমা পিন্ধি থকাজনী জিজুৰ ভনীয়েক দেখাইছিলোঁ যে আমাক পানী দিছিলে আৰু তাই এতিয়া সেই চিনাকি হ'বলৈ মাকে মাতি দিছে তাই আহিছে এই আণ্টি ভাগৰ 5টা ল'ৰা ছোৱালী 2টা ল'ৰা আৰু 3জনী ছোৱালী এই কেই নম্বৰ আছিল মই পাহৰি থাকিলোঁ কিন্তু দেই তাৰপিছত আপোনালোকক দেখাই আছোঁ আণ্টিহঁতৰ ঘৰটো আৰু আংকল মানে আণ্টিহঁতৰ ইমান গাড়ী দেখিছে যে মানে আংকলে SDO কৰে আৰু আণ্টিও টিচাৰ কৰে আৰু এইটো হ'ল তাহাঁতৰ ঘৰটো আৰু আপোনালোকক দেখাম বাৰু মই ভিতৰলৈ গৈ পিনে পিছত আৰু মেকুৰীটো দেখিছেনে একদম ডিঙিত একদম মণি চনি পিন্ধাই কাণত কাণফুলিও পিন্ধাই থৈছে চাব নেকি মই আপোনালোকক দেখাই আছোঁ চাওক চাওক এইটো দেখিছেনে একদম গোটেইটো হানি চিনিয়ে হৈ আছে আৰু একেবাৰে তাৰপিছত এইফালে এইজোপা কি গছ ময়ো চিনি নাপাওঁ নামটো কৈছিলে কিন্তু দেই পাহৰি থাকিলোঁ নামটো আৰু মই দেখাই আছোঁ আপোনালোকক কৰদৈ যে ইমান লাগি আছে ন গছত একদম ভৰি ভৰি কৰদৈ লাগি আছে পিছতহে ভাবিছোঁ কেইটামান লৈ আহিব পাৰিলোহেঁতেন কিন্তু মানে ভাবিবলৈ নহ'ল মানে আৰু ইমান জল্দাজল্দিকৈ আমি মানে সেইদিনাখন গৈ পাইছোঁ 12:30 পাই আমি ভাত চাত খাই মেলি 2টামান বাজিলে আৰু মানে ওলাই আহিব লাগে কাৰণ আমি নেক্সট দিনা মৰ্ণিঙে তাহাঁতৰ ঘৰৰ পৰা গুচি আহিম মানে আৰু এইবিলাক কৰি থাকিব টাইমো নহ'ল আৰু ইফালে এতিয়া আণ্টিহঁতৰ ঘৰটো নোসোমাওঁ বুলি ভাবিছিলোঁ তাৰপিছত মায়ে ক'লে চাই যাওঁ আহিছোঁ যেতিয়া তাৰপিছত মই আপোনালোকক দেখাই আছোঁ এইটো এইফালে তলত কোনো নাথাকে ৰুমবিলাক খালী খালী হৈ আছে বোলে আৰু সেই চিধা চিধা এইটো দেখিছে যে সেইটো কিচেন হয় किचन भी बहुत सुंदर है इतना अच्छे से रखा आपने एकदम साफ सुथरा ৰুমবোৰৰ ভিতৰলৈ সোমাই নাই চোৱা আৰু বাহিৰে বাহিৰে চাইছোঁ আৰু এতিয়া আহিছোঁ ওপৰলৈ কিন্তু আমাৰ অসমত যদি এনেকুৱা এটা ঘৰ থাকে আমাৰ অসমীয়া মানুহবিলাকে মানে আমাৰ অসমৰ মানুহবিলাকে ঘৰবোৰ বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিব জানে কিন্তু মই তাত গৈ যিটো দেখিলোঁ মানে সেইটো ভালকৈ ৰাখিছে কিন্তু মানে আৰু ধুনীয়াকৈ সজাব পাৰিলেহেঁতেন কিন্তু মানে তেনেকৈ মানে সজোৱা নেদেখিলোঁ আৰু আমাৰ এইফালে আমাৰ এইফালৰ মানুহৰ ঘৰ হোৱা হ'লে কিন্তু এইটো ঘৰে মানে বহুত ধুনীয়াকৈ সজাব পাৰিলেহেঁতেন হয়নে নহয় বাৰু আপোনালোকে জনাবচোন কমেণ্ট কৰি মই আপোনালোকক দেখাইছোঁ এইটো মানে এইটো ড্ৰয়িং ৰুম হয় ড্ৰয়িং ৰুমটো মই দেখাম বাৰু আপোনালোকক আৰু এইটো গছজোপা এইটো পুলি লৈ আহিছোঁ বাৰু তেওঁ আনি থৈছিলে
আনিম বুলি কোৱাৰ কাৰণে আৰু এইটোত মানে পুতেকটো সোমাই আছে নক কৰি আছে সি ওলাই অহা নাই এইটো হৈছে আণ্টিৰ পুতেক আৰু এটা পুতেক ভোপালত থাকে ইয়াত নাথাকে আৰু তাহাঁতৰ গোটেইকেইটা ল'ৰা ছোৱালী পঢ়াত বহুত চোকা তাহাঁত বুলি নহয় মানে তাৰ ল'ৰা ছোৱালীবিলাক পঢ়াত মানে বেছিভাগ চোকাই থাকে মানে গেধা বুলি ক'বলৈ খুব কমেই আৰু তাৰপিছত এয়া হৈছে তাহাঁতৰ মানে আণ্টিৰ ল'ৰা ছোৱালীকেইটাৰ ফটো দেখাই দিছোঁ ফটোতে গোটেইকেইটাক লগ নাপালোঁ এয়া আংকল আৰু আণ্টি আৰু এইবিলাক কিবাকিবি সজাই থৈছে আৰু এৱাৰ্ডটো আপোনালোকক গোটেই ড্ৰয়িং ৰুমটো দেখাই আছোঁ ओह ये सब अच्छा है आपका 3 लड़की बहुत सुंदर है ये क्या है ये ना ट्रेडिशनल का शील्ड ना ओह प्रोटेक्शन के लिए हाँ आके देखो आप भी ড্ৰয়িং ৰুমটো দেখালোঁ আৰু এতিয়া আকৌ আহিলোঁ বাহিৰতে বহিলোঁ আৰু বাহিৰৰখন দেখিছেনে ধুনীয়াকৈ সজাই থৈছে বাহিৰৰখিনি বাৰু বেয়া বুলি নাই কোৱা বাহিৰৰখিনি ধুনীয়াকৈ সজাই থৈছে ফুলৰ টাব চাব দি ধুনীয়াকৈ আৰু ভিতৰখিনিহে মানে আৰু সজাব পাৰিলেহেঁতেন নেকি এনেকুৱা নিচিনা লাগে মানে মোৰ আৰু তাৰপিছত এইফালে জীয়েকে আহি আমলখি খাবলৈ দিলে আমি নিমখ দি থওঁ যে তাহাঁতি আকৌ চেনি দি থৈছে আৰু খাই মই আধা বাতিমান কৰি দিলোঁ খাই ইমান ভাল লাগিলে তাৰপিছত আকৌ এইফালে আৰু এজনী জীয়েকো আহিলে কোনজনী ডাঙৰ আছিলে কোনজনী সৰু আছিলে মই পাহৰি থাকিলোঁ কিন্তু দেই তাৰপিছত মই আমলখি খাই আধা বাতি হোৱাৰ পাছত আকৌ দীঘলৈ বুলি উভতিলোঁ দীঘলৈ অহাৰ পিছত জিজুৱে আমাক ফুৰিবলৈ উলিয়াই নিছিলে কিন্তু সেইখিনি মই এইটো ব্লগত নেদেখাওঁ নেক্সট ব্লগত দেখাম আৰু আজিৰ ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আকৌ নেক্সট ব্লগটো চাবলৈ নাপাহৰিব মানে ফুৰিবলৈ যোৱা ব্লগটো আজিলৈ আহিছোঁ বাই বাই